গোটেইখিনি ৰেডি হৈ আছে বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই বিষয়টো চকু দিয়া নাই কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে পুলিচে দৌৰিব লাগিব পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম কেইবাজনো বিধায়ক এতিয়া এমপি হ'ল এই কেনেদৰে আগবাঢ়িব য'ত এমপি হ'ল তাত আকৌ ইলেকশ্যন হ'ব উপনিৰ্বাচন হ'ব কিন্তু উপনিৰ্বাচন পুৰণি ভোটাৰ তালিকাত হ'ব সেইকাৰণে মোৰ দৃষ্টিত খুব এমাহ দুমাহৰ ভিতৰত ইলেকশ্যন হোৱাৰ সম্ভাৱনা মই দেখা নাই আৰু বানপানীৰ কাৰণেও পাতিলে বানপানীৰ পিছতেই পাতিব লাগিব এইকেইটা দিন এমপিসকলে চাই থাকিব সমষ্টিটো কাৰণ প্ৰায় এমপিসকলেতো জিকিছে গতিকে জিকা এমপিয়ে নিজৰ পুৰণা বিধানসভা সমষ্টিটো চাই থকাত কোনো আপত্তি নাই ইউজুৱেলি আমি একেলগে খেলোঁ কিন্তু এইটো সমষ্টিয়ে সিদ্ধান্ত ল'ব লাগিব ৰাজ্যিক ভিত্তিত সিদ্ধান্ত আমি পঞ্চায়ত ইলেকশ্যনত নলওঁ সমষ্টি আমি আলোচনা কৰোঁ সিদ্ধান্ত লওঁ গতিকে সময় আহক কাৰণ প্ৰথমটো ডিলিমিটেশ্যন